মিউজিক মই কৰিছো খুব ধুনীয়া গানৰ কাম এটা হৈ আছে ইয়াত নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ पुरानी यादें ताजा करेंगे जब शो बनाने वाले चूतिया थे और हम भी तो आओ यार शुरू करते हैं बिना किसी डेडिकेशन के আৰু আজি বহুত দিনৰ মূৰত আজি প্ৰায় ৩-৪ মাহমানৰ পাছত আজি ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ আৰু ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ মানে খুব জোৰ কৰি আছিলে মোক দাদা এজনে আৰু অলপ আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব আৰু অলপ সংগীতৰ লগত ৰিলেটেড থকা হ'ব আৰু সকলোৱে ভিডিঅ'টো চাব ভাল পাব আৰু যোনে যোনে নতুনকৈ আহিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব ভাল লাগিলে কমেণ্ট কৰি দিব ভাল পাম আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ বলক আপোনালোকেও চাই থাকক এতিয়া মই ওলাই আহিলোঁ আৰু ভাইটিজনৰ কাৰণে ৰখি আছোঁ আৰু সি আহিব এতিয়া বাইক লৈ কিনে আৰু আমি এতিয়া ওলাই যাম টেঙাখাটলৈ বুলি A few moments later. মই এতিয়া আহি ককাইদেউ ঘৰত পালোহি আৰু এতিয়া ককাইদেউ মাতি আছিলে মোক কেইবাদিনো ফোন কৰিলে আৰু মাতি আছিলে আজি আহিলোঁ ফাইনেলি আৰু খুব ধুনীয়া গানৰ কাম এটা হৈ আছে ইয়াত আপোনালোকক গানটোৰ লগত ৰিলেটেড থকা গোটেই মানুহখিনিৰ লগত চিনাকি কৰাই দিম আৰু আপোনালোকেও চাব বলক চিনাকি কৰাই দিওঁ প্ৰথমতে এয়া আমাৰ লগত আছে নৱ ককাইদেউ নমস্কাৰ নমস্কাৰ আৰু এয়া আছে কৰুণ ককাইদেউ আছে নমস্কাৰ আৰু লগত আছে ৰাতুল তিনিকুৰীয়া ককাইদেউ গানটো নৱ ককাইদেউ আৰু কৰুণ ককাইদেৱে কণ্ঠদান কৰিছে গানটো আৰু নৱ ককাইদেৱে গানটো লিখিছে আৰু ৰাতুল তিনিকুৰীয়া ককাইদেৱে মিউজিক কৰিছে গানটো সংগীত ব্যৱস্থাপনা আৰু মিক্স মাষ্টাৰিং কৰিছে আৰু এতিয়া নৱ ককাইদেউক সোধোঁ যে গানটো কি ভাবি আপুনি লিখিবলৈ চেষ্টা কৰিলে আৰু কৰুণ ককাইদেউ আছে তেওঁকো সুধিম ককাইদেউ কওক নমস্কাৰ গানটো একচুৱেলি লিখা হৈছিলে আমাৰ ডেকা গাভৰুহঁতক লৈ লিখা হৈছিলে আৰু হয় হয় ল'ৰা ছোৱালীবিলাক আজিকালি একেলগতে প্ৰায় ঘূৰিবলৈ ফুৰিবলৈ ধৰিলে হয় তাকে বহুত দিনৰ পৰা মানে এটা প্ৰচেষ্টা হয় হয় বোলে ল'ৰা ছোৱালীবিলাকক লৈ কিবা এটা লিখিব পৰা যায় নেকি হয় 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 গাঁৱতে ধৰি লোৱা এতিয়া আমি দেখোঁ মই প্ৰায় আমাৰ সৰু চামটোৰ লগতো মই বহুতখিনি সময় মানে তেওঁলোকক কটাই থাকোঁ ধেমালি ধুমুলা কৰি কটাই থাকোঁ হয় তেওঁ সেই ইটোৱে সিটোক মানে ঐ দেচোন মই কাইলৈ আমুকত যাম ধৰি লওক পইচা 200-300-500 ধাৰ দিবি অহা কাইলৈ ঘূৰাই দিম বা এনেকুৱা এটা পৰিৱেশ লৈ পিছত মানে ছোৱালীবিলাকৰ লগত ঘূৰে ফুৰে এনেকৈ কৰি আনন্দ কৰে তেওঁলোকে তাৰ ওপৰতে মানে কিবা এটা মনত ভাবিছিলোঁ যে ইহঁতক লৈ কিবা এটা লিখিব পৰা যায় নেকি গতিকে আৰু আজিকালি প্ৰায় মানে মটৰচাইকেলবিলাকো আগৰ নিচিনা নহয় ধুনীয়া ধুনীয়া বাইক ওলালে একদম ওখ ওখ আমিতো চলাবই নোৱাৰিব এইবিলাক বাইক আজিকালি পিলিকাবিলাকে সেইবিলাকে ভাল পায় তো দেখিলোঁ তেনেকুৱাবিলাক মানে এটা চকুৰে সদায় দেখি থকা ল'ৰা ছোৱালীবিলাক একেলগতে ঘূৰে ফুৰে বাইকত উঠি যায় সেই তাতে তেনেকৈ এটা মানে বহুত দিনৰ পৰা এটা আশা কৰিছিলোঁ যে গীত এটা লিখিবলৈ কিবা ইয়াৰ ওপৰত চেষ্টা কৰিম তো কালক্ৰমত আহি গীতটো লিখিবলৈ চেষ্টা কৰিলোঁ গীতটো সুন্দৰভাৱে লিখা হ'ল তাৰপিছত ৰাতুল তিনিকুৰীয়াক ফোন কৰিলোঁ ৰাতুল বোলো এনেকুৱা তেনেকুৱা কথা গান এটা লিখিলোঁ বৰ্তমান প্ৰজন্মক লৈ ৰাতুলে ক'লে বোলে কয় আহিবচোন চাম গানটো তাৰপিছত বন্ধু কৰুণ গগৈ আছে বন্ধু ককাইদেউ দুখামান কৈ দিয়ক আপুনি গানটোত কি কৰিছে মই সেই লগতে কণ্ঠদান কৰিছো এই আমাৰ নৱ চেলেঙৰ লগতে গোটেই গানটো নৱ চেলেঙে লিখা সুৰ নৱ চেলেঙে কৰিছে তাকে মানে কি লগতে থকা লগতে কৰা তেনেকে আহিলোঁ লগতে কণ্ঠদান কৰিছোঁ কেনেকুৱা কি হয় নাজানো ভাবিছোঁ মানে কি এতিয়া মনটো ভাবিছোঁ ভালে হৈছে যদি ৰাইজে যদি ভালদৰে আদৰি লয় তাকে কামনা কৰিছোঁ তাকে নৱ ককাইদেউ কিবা কম বুলি কৈছে আকৌ কওক কম মানে একচুৱেলি গীতটো বাণীবন্ধন যোৱা বছৰে কৰা হৈছিলে যোৱা বছৰ বিশেষ কাৰণত আমি ৰিলিজ দিব নোৱাৰিলোঁ বহুত চেষ্টা কৰিছিলোঁ একচুৱেলি আমি গানটো অসমবাসী ৰাইজৰ মাজত এৰি দিবৰ কাৰণে ৰাতুল তিনিকুৰীয়া মই বন্ধু কৰুণ গগৈ আৰু এজন ককাইদেউ আজি আমাৰ মাজত নাই দুজন ককাইদেউ নাই বৰ্তমান যিহেতু আমি গীতটোত তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৰন্তু গগৈ ককাইদেউ তাৰপিছত পলাশ গগৈ ককাইদেউ তেওঁলোক আজি বৰ্তমান আমাৰ লগত নাই তথাপিতো তেওঁলোকৰ নামটো আমি ল'বই লাগিব বহুতখিনি আমি অহৰহ চেষ্টা কৰিছিলোঁ যোৱা বছৰ গীতটো এৰিবৰ কাৰণে যি নহওক কিবা এটা অসুবিধাৰ কাৰণে আমি এৰিব নোৱাৰিলোঁ তথাপিতো এইবাৰ আমি অহা 25 ডিচেম্বৰ আগন্তুক 25 তাৰিখ খ্ৰীষ্টমাছ ডে পৰিছে গতিকে সেইদিনাখনে এটা হ'ব দিন বুলি আমি ভাবিছোঁ গতিকে গীতটো 25 তাৰিখে আমি এৰাৰ এটা চেষ্টা কৰিছোঁ
ৰিলিজ কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা নিচিনা হৈছে বাৰু হয় হয় গীতটো এৰি দিম আমি 25 তাৰিখে গতিকে সমূহ অসমবাসী ৰাইজলৈ হয় তোমাৰ চেনেলৰ যোগেদি আমি অনুৰোধ জনাইছো হয় সেৱা জনাইছো হয় যাতে গীতটি আপোনালোকে আঁকোৱালি লয় আৰু হয় আমাক মৰম আৰু হয় আশীৰ্বাদ হয় আৰু এনেকুৱা গীত আপোনালোকক আগবঢ়াই থাকিবলৈ আমাক আশীৰ্বাদ কৰিব হয় হয় ভালেমান কেইটা গীত আৰু এনেকুৱা খুহুতীয়া গীত আমি হয় যথেষ্টখিনি মানে লিখি ৰাখিছো হয় হয় আপোনালোকক মাজলৈ আমি এৰি দিয়াৰ চেষ্টা কৰিম হয় যদিহে গীতটো ভাল হয় হয় তেতিয়াহ'লে আপোনালোকে লাইক কৰিব হয় কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো আমি RG প্ৰেজেণ্টেশ্যনত আমি এৰি দিম হয় হয় অহা 25 তাৰিখে হয় গতিকে সকলোকে সকলোৱে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব পাৰিলে আমাৰ সেইটোৱে আৰু ছাবস্ক্ৰাইব কৰিব হয় আৰু তোমাৰ চেনেলৰ যোগেদি হয় সকলো অসমবাসী ৰাইজক হয় ইংৰাজী আগন্তুক নৱবৰ্ষৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছো হয় হয় তাতে ভোগৰ ভোগালীও আহি আছে ভোগৰ ভোগালীও আহি নতুন আছে বছৰ সোমোৱাৰ লগে লগে ভোগৰ ভোগালী আহিলে হয় হয় গতিকে আগতীয়াকৈ ভোগালী বিহুৰ শুভ ওলগ জনাইছো হয় হয় সকলোৱে দিনবিলাক শুভ হওক হয়। সকলোৱে আনন্দ কৰক হয়। ভোগালীৰ ভোগ সকলোৱে ৰাজহুৱাভাৱে উদযাপন কৰক লগে ভাগে এসাঁজ লগে খাই ভাগে আজিকালি ঘৰে ঘৰে মেজি বনাব লৈছে তাকেই যাতে তেনেকুৱা নহওক তেনেকুৱা নহয় তাৰে সকলোকে অনুৰোধ জনাইছো হয়। সকলোৱে আনন্দ কৰক হয়। আৰু ৰাতুল তিনিকুৰীয়া দুখামান ক'ব ভাইটি হয় 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 যিহেতু আমাৰ মিউজিক কৰিছে মিউজিক কৰিছে নমস্কাৰ হয় মিউজিক মই কৰিছোঁ আৰু ককাইদেউৰ সৈতে খুব ধুনীয়া গান এটা আনিলে মিউজিক কৰিও ভাল লাগিলে বাৰু আৰু গানটো খুব ধেমালীয়া গানটো 25 তাৰিখে অহা 25 তাৰিখে ৰিলিজ হ'ব আপোনালোকে সকলোৱে শুনিব আৰু মিউজিকো মই প্ৰায় বেছি দিন হোৱা নাই কৰা ময়ো নতুন কিমানখিনি কি কৰিব পাৰিছোঁ নাজানো কিন্তু গানটোত মিউজিক কৰি ভাল লাগিছে আৰু খুব ধেমালীয়া এটা গীত সকলোৱে শুনিব বুলি আশা কৰিছোঁ আৰু সকলোৱে মৰম দিব যাতে আমি আগন্তুক আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ ধন্যবাদ আৰু অহা 25 তাৰিখে আপোনালোকে গীতটো শুনিব RG প্ৰেজেণ্টেশ্যনত শুনিব গানটো আৰু লিংকটো বাৰু মই মোৰ ইয়াতো ব্লগটোতো দিয়া যাব ডেছক্ৰিপশ্যনত লিংকটো দিয়া যাব আপোনালোকে চাব ভাল পাব লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু সেই চেনেলটো RG প্ৰেজেণ্টেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে মোৰ যিমান মানে আছে মানুহ মোৰ যিমান অনুৰাগী আছে তো তেওঁলোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পাম আৰু গানটো অলপ আপোনালোকে শুনক অলপ সৰুকৈ শুনাই দিওঁ অকণমানকৈ শুনি চাওক শুনাব লাগিব ন হয় হয় শুনাই দিয়ক অকণমান গানটো শুনিলে আপোনালোকে আৰু খুব ধুনীয়া গানটো মই গোটেই গানটো শুনিলোঁ বাৰু এতিয়া আপোনালোকক শুনাব নোৱাৰোঁ কাৰণ এতিয়া শুনাই দিলেতো 25 তাৰিখৰ ডেট লোৱাটোতো এনেই গুচি যাব সেইটো কাৰণে এতিয়া নুশুনক আৰু আমাৰ নৱকাইদেউ কিবা এষাৰ কয় বোলে কয় মানে সেইটোৱে কথা আৰু সদশেষত এইটোৱে অনুৰোধ কৰিম তোমাৰ চেনেলৰ যোগেদি যাতে গীতটোতো ভাল হৈছে বেয়া হৈছে আমি বিচাৰ নিজে কৰিব নোৱাৰিম গতিকে সমূহ অসমবাসী ৰাইজৰ ওচৰলৈ গোটেই গীতটো বিচাৰ কৰিবলৈ আমি আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু যদি ভাল হৈছে আপোনালোকে আমাক আশীৰ্বাদ কৰিব বেয়া হ'লেও আমাক কমেণ্টত ক'বলৈ নাপাহৰিব বোলে এইখিনিত বেয়া হ'ল গীতটো বোলে কথাবিলাক বেয়া হ'ল কিবা তেনেকুৱা ধৰণৰ বহুত কথা আহি পৰে গান এটা লিখা ইমান সহজো নহয় বাৰু
যি কি নহওক আপোনালোকে বিচাৰ কৰি আমাক জনাব আৰু ভাল হ'লে মানে আপোনালোকে নিশ্চয় গীতটো পুনৰবাৰ কৈছোঁ লাইক কৰিবলৈ নেপাহৰিব, শ্বেয়াৰ কৰিব নেপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। আৰু ইয়াতে ঋতুপন তোমাকো ধন্যবাদ জনাইছোঁ সমূহ অসমবাসীৰ আগত। তোমাৰ চেনেলৰ যোগেদি আজি সমূহ অসমবাসীৰ আগত আমি গীতটোৰ বিষয়ে দুআষাৰ ক'ব পাৰিলোঁ, নিজকে চিনাকিও কৰিব হ'ব পাৰিছোঁ অসমবাসীৰ ৰাইজৰ আগত। গতিকে তোমাকো অশেষ ধন্যবাদ। গতিকে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।